you. Tata. Cycle or top right here, Mozaga Pesto, Mozaga Mila, you know, basis never got Pesto Mozaga Milo, expense here, Mahomedan. Good morning from Nagaon. Aro Azi hoise amar Jorhat to KEDARNATH second din. Aro second din hoy aro ami eta asu Nagaon Baghort aro second video na third din ke hoy hedu hoy case megan aro guys ami eta ulaisu Nagaon pra Guwahati jabole aro ya pra Guwahati le mane kiman distance 120 km aro mane Jorhat par koribo ekene অলপ টাইম লাগিব আৰু আমি গুতে একদম মানে কালি ঢোল সুল বজাই মিলে একদম পুৰা মজাকে ও মাই গড এ কি বনাই দিয়ে ৰে বাবা আৰু কি মিছিং আছে আৰু গাইস সক হেলমেট একদম চশমা মজাকে লগাই লৈছো আৰু এইবিলাক পুৰা একদম মানে এটা বেগ চেক পেকিং কৰিলে মজাকে এইবিলাক একদম মজাকে চলাৰলে সব লগাই লংগে মানে সাইকেলত তাৰ পিছত আমি যাম গুৱাহাটীলে বুলি আৰু আশা কৰো আগৰ দৰে মম আশীৰ্বাদ কৰি থাকে আৰু আমাৰ এই ট্ৰিপটোৰ মানে অলপ সহযোগিতা কৰিব বেলেগ গান আইলো অকন ভিডিও বিলাক শেয়াৰ কৰিব ফাইনালি ইয়াৰ পৰা যাবলৈ লাইছো দাদা বাহতক বাই বাই দিছি ইয়াৰ পৰা আৰু আইতা যাও আৰু বেয়াছ নাপাব দেই ও বাই যাও বেয়াছ নাপাব এটা আমি যাব ওলালো বলা ও বাই বাই তুমি থাকিবা নি যাবাই মানে সো গাইস আমাৰ টাইগাৰ আৰু এটা টাইগাৰ লৈ যাম নগাঁৱৰ আছে বুলি গম পাই মোৰ একদম খাস লগৰ আইগল বিকাশ আমাক লক কৰিবলৈ বাই বাই হয় গোপ্ৰ সব লৈ যায় একদম এইবিলাক প্ৰ ৰাইডাৰ আতৰি কিটা দিবি যাম 1 তাৰিখে হৰিক শিলং যাব ইয়াক অলপ মৰম দিব আৰু আমি এতিয়া ৰেডি হৈ গলো ও টাটা যাও ওকে তই গুলিয়ে মোক এৰি গলি পেলা ইটা কথা আমি ভাগত পালো আৰু এইকাৰণে কিবা চিজক পঠিয়াইলো কিবা এটা দক্ষিণা দিবলৈ আৰু এইবিলাক আছে গোটেই পেলিৰে মই জয় এখন কোৱা গুড মজা গাইস বৰ্তমান জাগিৰতলে 43 আছে আৰু গুৱাহাটী 97 আছে আৰু কি কম বহুত ভালে লাগিছে এতিয়ালৈকে বৰ্তমানলৈকে মজা হৈ আছে একদম ৰাইডটো মজা হৈ আছে আৰু এতিয়া আমি এনেকুৱা এটা ৰাস্তাত আছো আৰু টাইগাৰ মোৰ লগত গৈ আছে টাইগাৰ পৰা একো এতিয়ালৈকে প্ৰব্লেম দিয়া নাই বাট অলপ আগলৈ অকণমান মুস্কিল হ'ব কাৰণ বহুত পাহাৰীয়া জেগা আমি বহুত মানে কিবা কিবি এক্সপেঞ্চিভ কৰিবলৈ পাম আৰু এজনে বেয়া পালে কি হ'ল এজনৰ মৰম আছে আমাৰ লগত সেইকাৰণে আমি মৰম আশীৰ্বাদৰ মাজেৰে জীয়াই আছোঁ আৰু আগুৱাই যাম আপোনালোকে সদায় মানে ছাপোৰ্ট দি থাকিব নগাঁও জিলা খতম কৰি মেলি এতিয়া সোমাই গৈছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত সোমাই মেলি ইমান এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পালোঁ মই কৈছোঁ নে দিলমেৰা গাৰ্ডেন হকেৰে বাবা আৰু টাইগাৰ মোৰ ইয়াত আছে আৰু আগত এনেকুৱা এটা সৌন্দৰ্য দেখি মেলি মানে মনটো একদম ভাল লাগি গ'ল আৰু আমি গাড়ীত আৰু বা গাড়ী চাড়ীত অহাহেঁতেন ইমানটো ফিল ল'ব নোৱাৰিলোহেঁতেন যিটো আমাৰ টাইগাৰ মানে উঠি আহি মেলি ফিল লৈছোঁ তো সদায় এনেদৰে মৰম আশীৰ্বাদ কৰি থাকিব জয় অসম দেখিলোঁ আমাৰ বিহু চব কিমান ধুনীয়াকৈ নাচি আছে গাবলৈ মনটো গৈছিলে বাট আমি ৰাস্তাত বিহু দেখি মেলি ৰখিব নোৱাৰিলে কাৰণ আমিও অসমীয়া ড্ৰেছ আছে চ' সেইকাৰণে আকৌ উলটি আহিছোঁ বিহু অকণ নাচি যাওঁ বুলি তেওঁলোকৰ লগত চ' গৈ লওক কেনেকুৱা মজা লাগিব মানে বিহু খোজা আৰু পাই গ'লে বিহু কৰি আৰু এয়া চব আছে চব অ' মাই গড একদম মজা লাগিছে কাৰণ অসমীয়া ড্ৰেছ আমাৰ গাতো আছে সেইকাৰণে বিহু এপাক নাচি যাওঁ বুলি আহিলোঁ অ' মাই গড অসমীয়া ড্ৰেছ গান আছে সম্বৰ্ধনা জনাইছে তেখেতক সম্বৰ্ধনা জনাইছে চিৰঞ্জীৱ বৰা যোৰহাট এবাৰ জোৰছে জয়
যাম আহিম চিয়'ৰ চিয়'ৰ একদম নিজৰ জেগা লিখি লাগিলে আহিম নেকি একবাৰ ব'লা আমি যাওঁ এতিয়া আমি যাওঁ নহয় গুৱাহাটী নাপামগৈ বোপাই ব'লে যাওঁ একো ভাষা নাই ইমান মৰম ইমান আশীৰ্বাদ পাম বুলি হয়তো ভবা নাছিলোঁ আৰু বহুতে বহুত মৰম কৰিলে আৰু ডিঙিত যিখন গামোচা পিন্ধিছোঁ তেওঁলোকে সম্বৰ্ধনা জনালে সঁচাকৈ আজি মই বহুত সুখী জীৱনত কিবা এটা কৰিছোঁ বুলি নিজে আজি অনুভৱ কৰিছোঁ আৰু যোৰহাটৰ নাম আমি জিলিকাম আমি পাই গ'লোঁ কপিলি এখন কপিলি অ' মাই গড আগত সেইখন কপিলি আৰু আগত ভিউ চাওক না কি মজা পাহাৰ আৰু টাইগাৰ বেয়া ৰ'দ দিছে তামাম ৰ'দ দিছে আমি আহি চাওক কিমান এটা ধুনীয়া লোকেশ্যন পাইছোঁ চাওক এবাৰ লোকেশ্যন চেক কৰক অ' মাই গড একদম মজা লাগিছে আৰু ৰাইডটো আজি বহুত এক্সপেৰিয়েঞ্চ হৈছে কাৰণ জীৱনত ইমান মৰম ইমান সন্মান কাৰোবাক পোৱা নাছিলোঁ আৰু আজি পাই পিনে মই অতিকে সুখী হৈছোঁ আৰু জেগা চাওক না কি মজা জেগা ৰে বাবা ধুনীয়াকৈ মজাকৈ খাই লওঁ দেখিছেন একদম পৰ্দা চৰ্দা একদম একদম মজাকৈ ঐ খাই লওঁ খোৱা শচীন চুব লাগি গৈছা আৰু মজা আহি আমি এনেকুৱা এটা লোকেশ্যন পাই লোকেশ্যন দেখাইছোঁ ৰ'ব লোকেশ্যন এবাৰ চাওক কি মজা জেগা ৰে গোটেই পাহাৰে পাহাৰ আৰু কেমেৰা একদম ভাল নেদেখিব পাৰে কাৰণ আমাৰ কেমেৰাটো ইমান দামী কেমেৰা নহয় 9,000 টকীয়া মোবাইল লৈ মেলি গৈছোঁ চাওক কেনেকৈ আপোনালোকক দেখুৱাব পাৰোঁ আমাৰ যোৰহাটটো কেদাৰনাথ ৰাইডৰ ফাৰ্ষ্ট প্ৰব্লেম হৈ গ'ল আমাৰ এখন চাইকেলৰ পেজ ওলাই গ'ল দেখিছে না পেজ ওলাই গ'ল এতিয়া চাওঁ পাম্পটো দি মেলি চাওঁ যদি পাম্প নহয় পেজে মাৰিব লাগিব কাৰণ আমাৰ চব কিট বাগেৰা চব কিট বাগেৰা চব আছেই আৰু কি ক'ম আমাৰ দুখন বা এতিয়ালৈকে অ'কে হৈ আছে টাইগাৰ আৰু এইখন চ' এতিয়া ইয়াৰ পৰা আপোনাৰ গুৱাহাটীলৈ আছে 45 কিলোমিটাৰ আৰু আমি ভাবিছিলোঁ আজি কভাৰ কৰিম গুৱাহাটীখন এতিয়া কি হয় নাজানো চাওঁ কেনেকুৱা হয় আৰু যদি পাৰোঁ আমি সোনকালে যাম ত' চাই দিব শেষলৈকে আৰু ভিডিঅ'টো পূৰা ইণ্টাৰেষ্টিং হ'ল গম পায় আৰু ইমান মৰম আশীৰ্বাদ পাম বুলি কেতিয়াও ভবা নাছিলোঁ সেইবিলাক সকলো আপোনালোকৰ অবিহনে কেতিয়াও হ'ব নোৱাৰে চাগে খুলি পেলালে এখন চাইকেলৰ তাৰপৰা এতিয়া মজাকৈ পেজটো মজাকৈ মাৰি লওক সেইটো মই পেজ মাৰিব নাজানো পেজটো মজাকৈ মাৰি লওক এক্সপিৰিয়েঞ্চ এয়াই আমাৰ অসমতে লৈ লৈছোঁ আৰু পিছত বাহিৰততো এইবিলাক এক্সপিৰিয়েঞ্চ ল'ব লাগিব ন আকৌ সেইকাৰণে এতিয়া লৈ লৈছোঁ মজাকৈ পেজ মাৰি মেলি মোক অকলে এৰি এইকেইটা মুতিব গৈছে এইকেইটা চাব দেই মুতি আছে দেখিছে নাই বৰ অসভ্য দিছে মোক এৰি থৈ গৈছে মই অকলে এইখিনি ৰখি চাই আমি আহি থাকোঁতে দুটা নিউজ পৰ্টেল পালে ইষ্টাৰ্ণ নিউজ আৰু NK TV চ' তাৰ দুটা মানে অলপমান সুধিলে আৰু শচীন দাই ভালকৈ বুজাই মেলি কৈ দিলে কাৰণ শচীন দা আমাতকৈ জ্যেষ্ঠ আৰু আমি কনিষ্ঠ সেইকাৰণে শচীন দাই ভালকৈ বুজাই মেলি কৈ দিলে আৰু এইফালে শচীন দা আগত গৈ আছে আৰু আমাৰ চেলিব্ৰিটি মান কেতিয়াবা এতিয়া গোটেই অসমীয়া আমাক চিনি পাব আৰু আমাক দেখি নৱপ্ৰজন্মই আকৌ যাতে চাইকেলত আগ্ৰহী হয় তাকে কামনা কৰিছোঁ আমি সকলোৱে কি ক'ম আৰু দোষ মেইন দাদা তিনিজন লগ পালোঁ আৰু দাদা তিনিজনে 80 ডেজৰ ভিতৰত মানে গোটেই ভাৰতবৰ্ষত গছপুলি ৰোপণ কৰা এটা মানে অভিযান চলাইছিলে আৰু দাদা তিনিজন এইজনেই আপোনাৰ নামটো মোৰ নাম বসন্ত গগৈ আপোনাৰ নামটো আৰু আপোনাৰ নামটো আৰু দাদাকেইজনে লগ পোৱা সঁচাকৈ অতিকে ভাল লাগিল কাৰণ আমাৰো একেটা লক্ষ্যই আৰু তেওঁলোকৰো একেটা লক্ষ্য অ'কে থেংক ইউ Okay. So all the very best. আৰু দাদাজনক হ'ল 3 দিন হৈছে কিন্তু 3 দিনত আমি যিমানখিনি মৰম পাইছোঁ যিমানখিনি ভাল পোৱা যিমানখিনি মানুহৰ আশীৰ্বাদ সেয়া হয়তো কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আমাৰ অসমবাসী ৰাইজ সঁচাকৈ ক'বলগীয়া ইমান মৰম ইমান আশীৰ্বাদ কৰাৰ পিছত আজি আমি ইমানত উপনীত হৈছোঁ আৰু আমিও কেদাৰনাথত উপনীত হ'মগৈ আৰু আশা কৰোঁ আপোনালোকে সদায় এনেদৰে মৰম আশীৰ্বাদ কৰি থাকিব আৰু আগত গৈছে আমাৰ শচীন আৰু ত্ৰিবাশীষ চ' চাই থাকিব শেষলৈকে ভিডিঅ'টো কেনেকুৱা হয় আৰু কি হয় পাই গৈছোঁ যোৰহাটৰ পৰা আহি যোৰাবাট আৰু যোৰহাটৰ পিছতে আমি সোমাম গুৱাহাটী আৰু চাওক যোৰাবাটটো কিমান এটা দেখিবলৈ মজা লাগে আৰু এইফালে চব মজাও তাৰপৰাই কেনেকুৱা ত্ৰিবাশীষ মজা জয় কেদাৰনাথ নাফাটে ব'লা শচীন ব'লা পাই গ'লে গুৱাহাটী জনতা ভৱন আৰু এয়া হৈছে জনতা ভৱন আৰু দুজনী বা আমাৰ কাৰণে অথনি এবাৰ ৰখি আছে বেয়া নাপাব দে বহুত দেৰি ৰখিলে সেইটোৱে
ভাল লাগিলে আৰু আমাৰ কাৰণে অৰিন্দম দা বহুত হেল্প কৰিছে তেওঁক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ক'বলৈ ভাষা নাই আৰু মানে কি ক'ম আৰু এতিয়া জনতা ভৱনত আছোঁ আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিম মানে অকণমান আৰু কিবা কিবি দেখুৱাম তো চাই থাকিব শেষলৈকে আৰু ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব ঠিক আছে আমাৰ এই গামোচা পিন্ধাইছে ৰ'বচোন অকণমান মই ঠিক আছে বৰ্তমান হোটেল ৰুমত গুৱাহাটী গণেশগুৰি হোটেল ৰুমত আছোঁ ছান চিটি বুলি নামৰ হোটেল ৰুমত আৰু ধুনীয়াকৈ মজাকৈ টিভি চাবলৈ টিভি লগালোঁ কিন্তু চেনেলে অহা নাই IPL চাম বুলি আৰু এইজনে পৰি আছে ঢেল খাই আমাক মানে এইখিনি সুবিধা কৰি দিছে আমাৰ বাবলুদা বায়ে হয় আমি খানা চানা চব ফ্ৰী মানে ৰুম বুকিং কৰি দিছে আৰু গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু কাইলৈৰ পৰা আৰু ধামাকা ভিডিঅ' আহি থাকিব আশা কৰোঁ আপোনালোকে আগৰ দৰে মৰম আশীৰ্বাদ দি থাকিব আৰু এনেদৰে সদায় আগুৱাই যাবলৈ অকণমান সহায় কৰিব কাৰণ ইমানখিনি মৰম পাৰিছোঁ ইমান অসমবাসী ৰাইজে ইমানখিনি মৰম দিছে মৰিগাঁৱত আজি ইমান মৰম দিলে গুৱাহাটীত ইমান মৰম দিছে তাতকৈ ভাষা ক'বলৈ মানে মোৰ কোনো ভাষা নাই আৰু সেইবাবে সকলোকে আকৌ এবাৰ কৈছোঁ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু গুড নাইট আকৌ কাইলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ এতিয়ালৈ গুড নাইট ওৱান লাইফ গুড নাইট